নমস্কাৰ জনাইছোঁ সকলোকে। অলপ দিনৰ পৰা চৰ্চা চলি আছে। বদৰুদ্দিন আজমলে কৈ আছে আৰু 20 বছৰ পাছত অসমীয়া মিয়া ভৰি ধোৱা পানী খাব লাগিব বুলি কৈ আছে। তাৰপৰা আকৌ আজি দুদিনৰ আগত গোৱালপাৰাত কিবা শংখ অনুষ্ঠান আছিলে, তালৈ মাতিছে, গামোচা পিন্ধাছে, ভৰিত ধৰি সেৱা লৈছে। যিজন মানুহে নেকি অসমীয়া জাতিক দেখিবই নোৱাৰে, সেইজন মানুহক আকৌ সংঘই ৰাইজে মাতিছে তেওঁলোকৰ বিশেষ অনুষ্ঠানৰ কাৰণে। তেওঁ কৈছে আৰু 20 বছৰ পাছত অসমীয়াই মিয়া ভৰি ধোৱা পানী খাব লাগিব বুলি কৈছে। তাৰ সত্ত্বেও সংঘ মানুহখিনিয়ে তেওঁক মাতিছে। কি কাৰণে মাতিছে? কিবা পইচা পাতি খেল আছে চাগে তাত, সেইটো কাৰণে মাতিছে। তাৰপৰা আৰু এটা কথা, সংঘ মানুহখিনি এনেকুৱা এটা তেওঁলোকৰ মাজত নীতি এটা আছে, কোনোবাই যদি দুখীয়া ল'ৰা এটা বা ছোৱালী এজনীয়ে বা মানুহৰ কিবা ব্যৱসায় কৰিছে, ধৰক ব্ৰইলাৰ পুহিছে, গাহৰি পুহিছে, তাৰপৰা আকৌ তেনেকুৱা ধৰণৰ কিবা এটা ব্যৱসায় কৰিছে যে তেওঁক এঘৰীয়া কৰি দিব ৰাইজে মিলি, তিৰস্কাৰ কৰিব, তুচ্ছ তাচ্ছিল্য কৰিব। তেওঁলোকৰ নীতিতে আছে সেইটো মানে, যে তেওঁলোকে ব্যৱসায় এটা কৰিছে, আমি যে উৎসাহ দিব লাগে সেইটো নাভাবে। খালি তেওঁ গাহৰি পুহিছে, ব্ৰইলাৰ পুহিছে, তেওঁলোকক আমি কেনেকৈ এঘৰীয়া কৰিব পাৰোঁ, সিহঁতৰ মনত অকল সেইটো চিন্তা থাকে। কিন্তু আৰু এটা কথা মই ইয়াত লক্ষ্য কৰিছোঁ, মানিব লাগিব সংঘ মানুহখিনিক। বদৰুদ্দিন আজমলক কৃষ্ণ 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 বুলি 3-4 মান কোৱাবলৈ বাধ্য কৰালে। সেইটো কাৰণে তেওঁলোকক ধন্যবাদ জনাইছোঁ। চাওক, আমাক ধৰক ইলেকশ্যনৰ সময়ত বিভিন্ন সমালোচনা হৈ থাকে, কিবা কিবি। এতিয়া ইলেকশ্যনৰ সময়তহে এইবিলাক খেলবিলাক আহি থাকে। তুচ্ছ তাচ্ছিল্য, হিন্দুৱে মুছলিমক টাৰ্গেট কৰিব, মুছলিমে আকৌ হিন্দুক টাৰ্গেট কৰিব, এইটো ইলেকশ্যনৰ সময়তহে। বাকী সময়ত ইমান এইবিলাক খেলবিলাক নাহে নহয়। আমুক কৰিম তামুক কৰিম বুলি এইবিলাক ইলেকশ্যনৰ সময়তহে খেলটো বাজে। মানে দুই পক্ষৰ মাজত মানে কাজিয়া লগাবলৈ কিছুমান নেতাই ভাবি থাকে। চব নহয় বাৰু, কিছুমান তেনেকুৱা আছে। এতিয়া অলপ দিনৰ আগত ক'লে নহয়, গুৱাহাটীত যদি মিয়া মানুহ বা মুছলিম মানুহ নাথাকে তেতিয়া গুৱাহাটী গোটেইখন কবৰস্থান হৈ যাব, খাবলৈ নাপায় মৰিব বুলি। তেনেকুৱা আমাৰ অসমীয়া আজিকালি যুৱক যুৱতীয়ে বহুত কৃষি কৰ্মত নিযুক্তি হৈ আছে, বহুত হৈ আছে। আগতকৈ বহুত যুৱক যুৱতী বা ডেকা গাভৰুৱে কৃষি কৰ্মত জড়িত হৈ আছে। অকল যে মিয়াই কৰিব পাৰে, কষ্ট কৰিব পাৰে, যে অসমীয়া নহয় তেনেকুৱা কথা ক'তো লিখাও নাই, কোনো ক'বও নাই। এতিয়া চাওক, তেওঁলোকে কৈছে আমি মিয়া মানুহে যদি আমি খেতি নকৰোঁ বা আমি হেৰি নকৰোঁ, অসমীয়া মানুহ হিন্দু মানুহ মৰি যাব। কিন্তু তেনেকুৱা খেল নহয়। যদি আপোনালোকে যদি চব্জিখিনি যদি বিক্ৰী কৰিবলৈ, বিক্ৰী নহ'লে আপোনালোকে খাব ক'ৰ পৰা? সেইটো এটা ডাঙৰ প্ৰশ্ন। যদি আপোনালোকে যদি খেতি নকৰে, আমি খাম ক'ৰ পৰা? দুইটা মানে পৰস্পৰভাৱে জড়িত হৈ আছে। এনেই আমি নহ'লে নহ'ব বুলি ক'লে নহ'ব, আপোনালোকেও ক'লেও নহ'ব আমি নহ'লে মানে নচলে বুলি। দুইটা পক্ষই লাগিব, তেতিয়াহে কামটো হ'ব। অকল যে আমি চব্জি খেতি কৰিছোঁ, আমি ব্যৱসায় কৰিছোঁ, আমি নহ'লে নহ'ব বুলি ক'লে নহয়, কিনা মানুহটো লাগিব না। গম পাইছেনে? লকডাউনত কিমান শাক পাচলি হেৰি হৈ গ'ল, কিনা মানুহে নাই, বজাৰে নবহে। মই খেতি কৰিছিলোঁ, কেৰেলা, বেঙেনা, অন্যান্য জলকীয়া, অদৰত দিলোঁ, পানী দৰত বিকিবলগীয়া হৈ গ'ল। কি কাৰণে? বজাৰ নাই। গম পালে? বজাৰ নহ'লে আপুনি যিমান কৰিলেও মিছা।
বজাৰত চাহিদা থাকিব লাগিব, তেতিয়াহে কৰিলে আপোনাৰ মোৰ লাভ হ'ব। এনেই মই নহ'লে নহ'ব, সি হ'লে হ'ব, তেনেকুৱা কথা একো নাই। বস্তুটো বিক্ৰী হ'ব লাগিব, প্ৰডাকশ্যনো হ'ব লাগিব, তেতিয়াহে দুইটা ফৰিদৰ লাভ হ'ব। থেংক ইউ। ফেচবুকত চাই আছে লাইক কৰিব, শ্বেয়াৰ কৰিব, ইউটিউবত চাই ছাবস্ক্ৰাইব কৰিব। তেওঁলোকে যে গামোচাখন পিন্ধালে, সেইটো ক্ষেত্ৰত তেওঁ আগতে অসমীয়া গামোচা ভূঞে গছকি হেৰি কৰি দিয়ে, তথাপিও সেইটো স্বত্বেও তেওঁলোকে গামোচাখন পিন্ধালে, কিন্তু এইটো আমাৰ গুৰুজনাক তেওঁলোকে বহুত লজ্জাজনক কৰিছে, লজ্জিত হৈছোঁ আমি। তেনেকুৱা মন্তব্য আগতে দি থাকে, গামোচা গছকি দিয়ে, কিবা কয়, আকৌ অলপ দিনতে পাছত আৰু 20 বছৰ পাছত অসমীয়া মিঞা মানুহৰ ভৰি ধোৱা পানী খাব লাগিব। শংকৰ মানুহখিনিৰ মাজত নীতিটো অকল এইটোৱে থাকে যে সেইটো কৰিব পাৰে, কিন্তু কিছুমানে যদি ব্যৱসায় কৰে, ধৰক ব্ৰইলাৰ পুহিছে, গাহৰি পুহিছে, তেওঁলোকক এঘৰীয়া কৰি দিব পাৰে। সেইটো কিন্তু সিহঁতৰ মনত থাকে। আমাৰ যে জাতিটোক যে তেওঁ যে ইমান হেৰি কৰিছে, অমান্য কৰিছে, তুচ্ছ তাচ্ছিল্য কৰিছে, কৰা স্বত্বেও তেওঁক মাতিছে, টকা খেল আছে ইয়াত, আৰুনো কি। গুৰুজনাক বহুত অপমান কৰা হৈছে, তেওঁলোকে চৰণত ধৰি টিভিত বাজি আছে। এইবিলাক মই এনেই সাজি কোৱা কথা নহয়, মই তাৰ ভিত্তিতহে ভিডিঅ'টো বনাইছোঁ। ঠিক আছে।